মই অলপমান পাগল টাইপ যদি আপুনি কৈছো কি ডিসিপ্লিন থাকিব লাগে তো ডিসিপ্লিন থাকিব লাগে। হাত জোর করে রিকোয়েস্ট আছে গোটে আপনার লগত गोटे लखीमपुर जनता हाथ जोड़ कर रिक्वेस्ट करें प्लीज, आपके पास बहुत पैसा होगा, जितने बार पकड़ेगा सब पैसा फेंक देगा। अरे जीवन एक बार चला गया ना तो पैसे तो वापस नहीं आएगा, जितना ही पैसा लेके सुन आप। हमारा मकसद आपको चालान काटना नहीं है, हमारा मकसद आपको जिंदा रखना है। आप जिंदा रहिए, हम यही चाहते हैं, इतना ही में खुश है। पुलिस गवर्नमेंट के लिए रेवेन्यू जनरेट करने का हम एजेंसी नहीं बने, हम यहाँ पे हमको चालान काट के कोई हमको फायदा नहीं है। आप ठीक से रहिए, डिसिप्लिन रहिए, आपका शहर है, आपकी जिंदगी, आपका परिवार है, हमारा क्या है ना, हम तो ड्यूटी कर रहे हैं। तो आप लोग इसलिए बाइक मेरे रखवाने का कारण कुछ और नहीं था, कारण था कि आप जो सोचते हैं, मैंने ऐसा चीज भी देखा कि राती को एटा चालान काटी ले आपको घूरी गई इवनिंग घूरी से आपको काटी लोग पैसा लोग किए भाई आपने बहुत पैसा আছে জীবন তো যেটু আছে এইটো ভ্যালু দিব লাগে, কিমানো পইচা দিয়ে জীবনটো নাপাব। এই কারণে এইটো আপনার অলপমান বুঝবার কারণে এইটো রাখা হয়েছে যে 2-4 দিন খোজকাঢ়ি ঘূৰি পাব, তেতিয়া জীবনটো মজাও পাব, অলপ হেল্থটো ঠিক হ'ব, সব ভাল হ'ব। আৰু এইটো নহ'ব যে আপুনি কৰি অলপমান ডিচিপ্লিন থাকিব লাগে। যদি ইয়াৰ মানুহৰ ডিচিপ্লিন নাথাকে আমি কিমান ইয়াত ঘূৰি কাম কৰিম, মাৰপিট কৰিব না বিচাৰোঁ, এইটো কৰিলেও বেয়া হয় না, বাট আপোনাক জিন্দা ৰাখিলেও বেয়া হয়, আপুনি উল্টা চढ़ যায় আমার উপর, गलती हो गया सर, सच में गलती हो गया, आपको नहीं जिंदा रखना था, जाने देना। वो लेडी को साथ में लिया ना, अपने যদি একটা লেডি আছে লগত, আপনি একটা লেডির সামনে আমি যদি আসামকে আপনার ঢোকি দিও, বাড়িকে দম দি দিও, মানে কিমান বেয়া লাগবে। আমি অলরেডি আমার আপনার কই দিই, যদি লেডি থাকে, বাচ্চা থাকে, তার সামনে দম দিব না লাগে, ভালকে কথা পাতিব লাগে। বাট বহুত বার মানুষ আছে সেগুলো ঠিক ভালকে কথা পাতাবো, আমি ভালকে কও তো আপনি আমার উপরে খুশি না, আচ্ছা এইটো হব না লাগে, ঠিক আছে। অলপমান রিকোয়েস্ট আছে, এই কারণে মই করবি রাখি দিও, ভাবিছো সপ্তাহ 10 দিন রাখিব লাগে বাইক, है ना, যদি আপনার মাথাটো অলপ আৰু বলিষ্ঠ হৈ যাব, যেহেতু বিনা হেলমেটো চোট নালাগিব তেতিয়া বাইক দিব লাগে। বাৰটো আমি ভাবিছোঁ কি আমি যিমান বাইক আছে সেইটো অলপ NDIৰ চেকিং কৰাব, কি এটা টেকনিকেলি বহুত ভাল আছে নে কি, মানে তাত দিয়ে পৰিলে মাথাটো না ভাঙে, এনেকুৱা কি বাইকটো ডিজাইন হৈছে, বাইকটো অলপ চেক কৰিব লাগে, স্পেচিয়েল একবাৰ সেইটো দিয়ে পৰিলে মাথা না ভাঙে। তো সেইটো হ'লে তেতিয়া এই টেকনলজিটো শ্বেয়াৰ কৰা হ'ব, গোটেই ভাৰতত দিয়া হ'ব, এই বাইকত উঠিলে আপুনি আৰু মাথা না ভাঙে, হেলমেট পিন্ধিব নালাগে। এইসব কথাটোৰ কাৰণে আমি বেছিকৈ গ'লো ৰখাৰ কাৰণে আৰু কোনো বিশেষ নহয়, আপোনাক চালান কৰিলোঁ গ'লে মানে কিমান দিন চালান কাটি থাকে ভাই, আৰু কাম আছে না ইয়াত, এইটোৰ কাৰণে আছে নেকি খালি চালান কাটি থাকোঁ, হেলমেট পিন্ধাই থাকোঁ, চিট বেল্ট লগাই থাকোঁ। তো আজি এইটো আছে, কালি পইচাত আকৌ কাৰো ধৰিম আমি, যি কাৰ আছে তাকো ধৰিম আমি, এই ডিচিপ্লিনত কালি মই কিয় এইটো কৰিলোঁ নথওঁ, মই কালি নিজে বাইক লৈ ওলাইছোঁ, অ'কে হেলমেট পিন্ধি মোক মানুহ চিনি পোৱা নাই, বেছি মানুহ লৈ নাই, আচুপ কৰি পুৰা ঘূৰি আহিলোঁ, মই ঘূৰি আহি পালোঁ 30% মানুহ হেলমেট পিন্ধা নাই, তিনিজন ৰাইড কৰি আছে, হয়তো কেতিয়াবা ল'ৰাটো পিন্ধিছে, পিছে মহিলাটো পিন্ধি আছে, তাৰ মাথাৰতো ভেলু নাই, মহিলা ভাঙিলে একো নাই, বাচ্চা ৰাখিছে তাৰ মাথাৰ ভেলু নাই, সেই তাত কোনো হেলমেট নাই। সেইকাৰণে ক'লোঁ ইউ হেভ টু বি ষ্ট্ৰিক্ট, অলপমান কপাৰেট কৰিব লাগে সকলোক, অলপ ষ্ট্ৰিক্ট থাকিম আমি, সেইটো দিয়ে আপোনাৰ কাৰণ আপোনাৰ জাতটো আমাৰ কাৰণে বিশেষ কাৰণে সেইটো স্পেচিয়েল হয়, আপোনাক জিন্দা ৰখাৰ কাৰণে আমি ডিউটি কৰি আছোঁ। তো সেইকাৰণে ব্ৰাদাৰ আমাৰ আপোনাৰ কোনো पर्सनल इंटेंशन ना हो, पुलिस को गाली दिए लाभ नहीं सर, है ना, तो हम सब आपके लिए हैं, नहीं तो हम भी आराम से बैठे इसी चला के क्या जरूरत है रास्ता में घूमने का, है ना, खूब आराम से घोड़ी या ভালকে ভাত চাত খাই ঘূৰি থাকিব লাগে, কি ৰাস্তা ঘূৰি আছোঁ, ঠিক আছে, এইটো অলপমান কপাৰেট কৰিব লাগে, আপোনাৰ কাৰণে আপোনাৰ সেৱাৰ কাৰণে হয়, ঠিক আছে। এই আজ জানি দেতে আজি আমি আপনার যেটু চালান আছে এইটো হ'ব, তাৰপিছত আমি যাব দিওঁ, কিন্তু নেক্সট টাইম আই प्रॉमिस दैट जी बाइक मिनिमम 10 दिन राखी আমি চেক করিম, ভালকে মই নিজে আহি একটা বাইক